আজি হ'ল আমাৰ দিল্লীত নেক্সট ডে আৰু এতিয়া আমি ৰিহাৰ্চেল কৰি আছোঁ আৰু আমাৰ য'ত মানে প্ৰগ্ৰেম হ'ব সেই ঠাইডোখৰত এতিয়া আমি আহিলোঁ আৰু সেইখন আপোনালোকে পিছফালে চাওক সেইখন হৈছে আমাৰ ইণ্ডিয়ান গেট আৰু এতিয়া বৰ্তমান আমি দিল্লীত আছোঁ আৰু এনেকৈ ইয়াত সকলোৱে অকণমান সময় ৰৈ দিছোঁ কাৰণ আমি ইয়াত মেইন কথা ষ্টেজখন চাবলৈ আহিছোঁ কাইলৈ যিহেতু আমাৰ প্ৰগ্ৰেম আছে আৰু ৰাতিপুৱাৰ পৰা ৰিহাৰ্চেল পাতি কৰিলোঁ আৰু ভাবিছোঁ যিহেতু আগৰ ব্লগটোত আপোনালোকক কৈছোঁৱেই মই যে আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ নোৱাৰোঁ সেইখিনি নাজানো কিন্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিসকলে মোৰ আগৰ ব্লগটো চাইছিলে তেওঁলোকে জানেই মই বৰ্তমান কিহৰ কাৰণে দিল্লীত আহিছোঁ আমি বিহুৰ প্ৰগ্ৰেম এটাৰ কাৰণে আহিছোঁ দিল্লীত তাতে আমাৰ অল ইণ্ডিয়াৰ বহুতকেইখন ষ্টেটৰ পৰা ইয়াতে আহিছে আৰু এনেকৈ আমি একেলগে মিলি ইয়াত আমি ৰিহাৰ্চেল কৰি আছোঁ আৰু কালিৰ পৰা আমাৰ প্ৰগ্ৰেম আজি আমাৰ ইয়াত তৃতীয়টো দিন দিল্লীত আৰু সেয়া একদম ওচৰতে ইণ্ডিয়া গেটৰ ওচৰতে আমাৰ প্ৰগ্ৰেম হ'ব কাইলৈ আৰু আমাক আজি ষ্টেজখন দেখুৱাবলৈ ইয়ালৈকে লৈ আহিছে ৰাতিপুৱাৰ পৰা ৰিহাৰ্চেল হ'ল আৰু এতিয়া ৰিহাৰ্চেল পাতি কৰি ইয়ালৈ আহিছোঁ আৰু ইয়াৰ পৰা এতিয়া আমি ইয়াত ষ্টেজত অকণমান ৰিহাৰ্চেল পাতি কৰিম সেয়াই আৰু এইয়া আমাৰ লগত আছে ৰূপালী বা আৰু এইজনী আমাৰ চিট পখিলি এনেকৈ আছোঁ এইফালেও আমাৰ ব্লগ বনাই আছে ব্লগ বনাইছে এইফালেও সুমিত্ৰা টিকলি আছেই এনেকৈ আৰু আপোনালোকক দেখুৱাই যাম আৰু ওচৰতো যামেই গৈ আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ গতিকে আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাব ভিডিঅ'টো এইখনেই হৈছে আজিৰ আমাৰ ষ্টেজ আৰু ইয়াতে আমি এতিয়া বৰ্তমান চাই আছোঁ বেলেগ বাকী গ্ৰুপবিলাকে চাই আছে বাকী এয়া গাইজ ফাইনেলি আজি আমি প্ৰগ্ৰামলৈ আহিলোঁ আৰু আমাৰ কিবা এটা কাৰণত পাগল হ'ল কি কাৰণত পাগল হ'ল গম নাপাওঁ ৰূপালী হয় এইটো কি ষ্টাইল আমাৰ গাইজ পিংকিবা আৰু ৰূপালী বা আজি পাগল হ'ল মই আপোনালোকক চিনাকি কৰাই দিওঁ মোৰ মিনি ফেনখনৰ বহুত সুবিধাজনক আমি মেকআপত থাকোঁতো এইখন চবেই কিনি ল'ব বহুত সুবিধা তো আজি আহিলোঁ কেনেকুৱা লাগিল ফাইনেলি বহুত ভাল লাগিল বহুত বেয়া হৈছে মোৰ চবৰে ভাল হৈছে আমি সকলোৱে ৰিলচ চিলচ বনালোঁ আপোনালোকে চাব ইনষ্টাগ্ৰামত যিটো আপলোড কৰিমেই আৰু এইফালে আমাৰ চলি আছে ফটো ৰাজুদাই ফটো উঠি আছে ৰাজুদা হাই কৈ দিয়া এইফালে টিকলি আমাৰ টিকলি এইফালে নবদা হাই কৈ দিয়া এনেকৈ গাইজ আমি সকলোৱে আহি পাইছোঁ আৰু গোটেইবিলাক দল আহি পাইছে ইয়াতে আৰু ধুনীয়া পৰিৱেশৰ বতাহ লৈ আছে সকলোৱে আৰু কিছু সময় পিছতে হয়তো আমাৰ প্ৰগ্ৰেম আৰম্ভ হ'ব আৰু নাজানো কেতিয়া হয় পিংকিবা হাঁহি আছে মোৰ কথা শুনি গাইজ আমাৰ ল'ৰাকেইটাই কাম পোৱা নাই আৰু সেইকাৰণে ইয়াতে কি কৰি আছে লুডু খেলি আছে আমাৰ ল'ৰাকেইটা লুডু খেলি আছে পিংকিবাৰ বেমাৰ এই মোৰ বেমাৰ কিমান হয় পিংকিবাৰ বেমাৰ বিৰাট বেমাৰ পিংকিবাৰ তাৰ হৈছে दिलाचा दिलबरा আজি হ'ল আমাৰ প্ৰগ্ৰেমৰ তৃতীয়টো দিন আৰু আমি আহি পালোঁ একেই ঠাইতে আৰু আহি পেলাই এতিয়া আমাৰ ফটো উঠি আছোঁ এইফালে কৰবী বা এতিয়াও চেলফি উঠিয়ে আছে ইমান বেয়া দেখি আছে কেমেৰাটো
তেনেকেই আছোঁ আৰু আমি এতিয়া ফটো চটো উঠিলোঁ যিহেতু আজি আমাৰ প্ৰগ্ৰেমৰ তৃতীয়টো দিন আৰু আজিৰ পৰা প্ৰগ্ৰেম খতম আৰু কাইলৈ ঘৰলৈ যামেই আমি সেয়েহে ভাবিলোঁ ভিডিঅ'টোত আপোনালোকক দেখুৱাওঁ আৰু সদায় সদায় কিয়নো ভিডিঅ' কৰা নাই ইয়াত বা বেছিকৈ দেখুওৱা নাই কিয়নো একেখন ঠায়ে কিমাননো দেখুৱাম আপোনালোকক তো ইফালে এনেকুৱা ধুনীয়াকৈ এটা পৰিৱেশ সকলো দল ইয়াতে এনেকৈ আহি পেলাই আছে খুব ধুনীয়া ঠাইডোখৰ আৰু এনেকৈ আছোঁ আজি তৃতীয়টো দিন আমাৰ আমি ইয়াতে এনেকৈ বহি আছোঁ আৰু আমাৰ কৰৈবাৰ বোলে ভোক লাগিছে মোৰ বহুত ভোক লাগিছে চিঙৰাটো খাব আমাৰ কৰবিবা ফেভৰেট বস্তুখিনি বোলে মই আনিম হয় নেকি এতিয়া আমি আহি পেলাই ইয়াত প্ৰগ্ৰেম কৰাই নাই আহিয়ে মানে ভোক লাগি গ'ল নাই আমি ভাত খোৱা নাই আজি দিনত তাকে অৰ্ডাৰ কৰি খাইছিলোঁ বাহিৰৰ পৰা খোৱা লোৱা ঠিক হোৱা নাই সেইকাৰণে ভোক লাগিছে আৰু আজি যিহেতু আমাৰ মানে শেষৰটো দিন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ কিমানখিনি পাৰোঁ নাজানো তথাপি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ আৰু দেখুৱাই গৈ আছোঁ কি হৈছে খানা আহি গ'ল সকলোৰে একদম হাতে হাতে খানা আৰু এইফালে পানী বটল আপোনালোকক দেখুৱাই আছোঁ কি আছে আমাৰ ইয়াতে তো কৰবিবাৰ বহুত বেছি ফূৰ্তি তাইৰ ফেভৰেট চিংগৰা আছে আৰু চেণ্ডউইচ আছে মিঠাই আছে চিঙৰা নাখাওঁ কোনে পায় আৰু কৰবা নকৰবা অঁ চিঙৰা একদম কুছ নেহি চাহিয়ে গতিকে আমি খাই লওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ খাই যাব প্ৰগ্ৰেম চলি আছে আৰু বৰ্তমান মণিপুৰৰ প্ৰগ্ৰেম চলি আছে সেইফালে এখন ষ্টেজ আৰু আগত আছে 3খন ষ্টেজ আৰু এই প্ৰগ্ৰেমটো হোৱাৰ কাৰণ হ'ল দেখিছে আপোনালোকে কিমান মানুহ ইয়াত গোট খাইছে কাৰণ এই যিটো ৰাস্তা হয় মানে ৰাজপথ এই ৰাজপথটো নামটো সলনি কৰিছে আৰু নামটো কি হৈছে কৰ্তব্য পথ গতিকে এই নামটো যে চেঞ্জ কৰিছে সেই হেতুকে ইয়াত প্ৰগ্ৰেম চলি আছে বিভিন্ন ষ্টেটৰ পৰা ইয়াতে আহিছে মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা আসাম তাৰপিছত ৱেষ্ট বেংগল তেনেকুৱা বহুত ইয়াত বহুত আহিছে আৰু চবতকৈ বেছি ভাল লাগিছে কি মানুহবিলাকৰ ইমান বেছি মৰম অসমৰ পৰা অহাৰ কাৰণে আৰু অসমৰ বহুত মানুহ ইয়াতে লগ পাইছোঁ বহুত বেছি ভাল লাগিছে আমাৰ আৰু সকলোৱে যি আমাক সন্মান কৰিছে ইমানখিনি মৰম কৰিছে বেছি ভাল লাগিছে ইমান মৰম দিছে আমাক ইয়াতে আৰু সকলোৱে মানে ফটো উঠিবলৈ আহি আছে ইটোৰ পিছত সিটো ইণ্টাৰভিউ দি আহিছোঁ ঠিক বহুত বেছি ভাল লাগিছে ইমান মৰম এইফালে চলি আছে গুজৰাট কিয় চলি আছে মহাৰাষ্ট্ৰৰ প্ৰগ্ৰেম চলি আছে আৰু আমাৰ কণ্টেক্ট পিছতে আমাৰ আকৌ হ'ব অ'কে দিল্লীত শেষৰটো প্ৰগ্ৰাম কেনেকুৱা লাগিল কৰি ভালেই লাগিল কিন্তু আমাৰ উদীয়মান পেপাৰতক বহুত দুখ লাগিছে মোৰ কিয় ইয়াৰ বেচেৰা হাগা হৈছে বহুত দুখ লাগিছে মোৰ ইয়াৰ হাগা হৈছে তথাপিতো পেপাৰ বজাই সেই বেচেৰা হাগিছ পিন্ধিছে বা XL সেইটো চাইজৰ হাগিছ পিন্ধিছে নাই ধেমালি কৰিছে ন ৰাজদা গতিকে আমাৰ বহুত বেছি ভাল লাগিল প্ৰগ্ৰাম কৰি আৰু আমি অহাকালি যিটো ঘৰত যামেই আপোনালোকক বাকীখিনিও দেখুৱাম আৰু বাকী কেইজনীকো দেখুওৱা বাকী কেইজনী আমাৰ ফটো উঠি আছে কেনেকুৱা লাগিল কৰবিবা আজি শেষৰটো প্ৰগ্ৰেম চবকে আমি 13 তাৰিখৰ পিছত আমি চবকে বিদায় দিব আমি যিহেতু কাইলৈ গাড়ীত উঠিম আৰু 13 তাৰিখে আমি বেলেগ হৈ যাব আমি বেলেগ যাম একো নহয় ভাল লাগিল লগ পাই ন আৰু দেখুৱাম বাৰু এতিয়া শেষ হোৱা নাই এটা কথা ৰূপালী লুডু খেলিব লাগিব ট্ৰেইনত লুডু মেইন আৰু যদিও মানে এতিয়া হেৰি কৰি আছোঁ সেই হোৱা নাই বাৰু ব্লগ কৰিম আমি অহাকালি আকৌ কৰিম ব্লগ আপোনালোকে চাই থাকক প্ৰগ্ৰেম কৰি আহিলোঁ খুব বেছি বেয়া লাগিছে আজি মানে আমাৰ শেষৰটো দিন দিল্লীত কাইলৈ যিহেতু আমি যামেই টিকলি কাম হিয়াৰ টিকলি আহিয়ে ফটো উঠি আছে এতিয়া ভাতত দিছে বেয়া লাগিছে সেইকাৰণে চিন এটা ৰাখি থওঁ তাৰপিছত আৰু এতিয়া ভাতত খাবলৈ যাওঁ আৰু আমি খাই আজি ৰাতিটোৱে আছোঁ কাইলৈতো যামেই কাইলৈ ৰাতিপুৱা চাগে আমি বজাৰলৈ যাম অকণমান বজাৰ চজাৰ কৰি ল'ম অকণমান ফুৰিম তাৰপিছত গধূলি ৰাতি আছে আমাৰ ট্ৰেইন গতিকে আমি ৰাতি যাম আজি যিহেতু আমি ঘৰত যাম আৰু সেইকাৰণে অকণমান সৰু সুৰা বজাৰ কৰিবলৈ আহিছোঁ আমি আহিছোঁ এতিয়া বৰ্তমান সৰজনী মাৰ্কেট
আৰু আজি ইয়াতে আপোনাৰ ঘূৰা ফুৰা কৰিম আৰু তাৰপিছত ৰাতি ট্ৰেইন আছে তো আপোনালোকে চাই লওক এবাৰ মাৰ্কেটখন বহুত ডাঙৰ ইমান দিনে শুনিহে আছিলোঁ চাহজনী মাৰ্কেটৰ বিষয়ে কিন্তু আজি আহিলোঁ আৰু চাওঁ ক'ত কি ভাল লাগে আৰু যি লওঁ আপোনালোকক দেখুৱাম গতিকে আপোনালোকে চাই থাকক আজি এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ আৰু 11টা বজাত আমাৰ ট্ৰেইন আৰু বহুত বেছি ভাল লাগিল কৰিবা আৰু আমি অলপ পিছত নহয় পৰহিৰ পৰা আমি ভাগ হৈ যাম চব তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কৈ দিয়া কৰিবা কিবা চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আমাৰ ভিডিঅ'টো ভাল পালে শ্বেয়াৰ শ্বেয়াৰ কৰিব আৰু যিমানখিনি পাৰোঁ সম্ভৱ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ নাজানো কিমানখিনি দেখুৱাব পাৰিছোঁ তথাপি দেখুৱাইছোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কৰিবাৰো এটা চেনেল আছে চেনেলটোৰ নাম কৈ দিয়া মই লিংকটো দি দিম এণ্টাৰটেইনমেণ্ট ফেক্টৰী বুলি আছে গতিকে নতুন হয় মই আৰম্ভ কৰিছোঁহে মাত্ৰ আশা কৰোঁ সকলোৱে মই লিংকটো দি দিম ডিছক্ৰিপশ্যনত আৰু গতিকে আজিলৈ ইমানে ভিডিঅ'টো তাত আমাৰ বিহুৰ ভিডিঅ' আৰু আমি এনেকৈ ক'ৰবাত যোৱা এনেকৈ আৰম্ভ কৰা নাই তথাপি বিহুৰ ভিডিঅ'বিলাক দিবৰ কাৰণে মই চেষ্টা কৰিম আশা কৰোঁ সকলোৱে আপোনালোকে মৰম দিব আৰু এতিয়া আমিও আৰু দিল্লীৰ পৰা যাওঁ টাটা বাই বাই আৰু